ওই বসন্ত আহিলে ওই কুলি কেটে গিয়ে লগালে ওই মা ইউটিউব চেনেলতে মই চিন্তু সকলকে স্বাগতম জনাইছোঁ। এতিয়া অসমৰ আকাশে বতাহে বিহুৰ আদৰক প্ৰস্তুতি চলিছে। বিহুৰ অসমীয়া বাপুতিসাহোন বিহুৰ হেঁপাহৰ ৰঙালী বিহু আহি পদূলিমুখ পাইছে। এয়া তাৰ সমান্তৰালভাৱে কিন্তু দীঘলবৰী গাঁও কি যুৱক কি যুৱতী কি জীয়ৰী কি বোৱাৰীসকল সকলোৱে এতিয়া বিহু আদৰৰ প্ৰস্তুতি চলাই আছে। এনেদৰে দীঘলবৰী এয়া পৰিৱেশ দেখাইছোঁ। যি এই দলটো আপোনাৰ অসমৰ বিভিন্ন ঠাইত তেওঁলোকৰ বিহুৰ প্ৰদৰ্শন কৰি ৰাইজৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা এটা দল, যিটো দলে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ নৃত্য পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলি আহিছে। এই দলটোক যদি আপুনি আপোনাৰ মঞ্চৰ পাবলৈ বিচাৰে বা আপোনাৰ বিহু মঞ্চসমূহত পাবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীণত দুটাকৈ নাম্বাৰ আছে, এই নাম্বাৰটোত আপুনি যোগাযোগ কৰিলে পাব। ऐसे पुकता तलेका नाटू सपता जितुली सुनिए बुढ़ी जाना সমনিয়াই হাঁহিব সমনিয়াই হাঁহিব
বহিল বিখনে দেহমাই চৰণা বেৰেঙা দেহমাই চৰণা বেৰেঙা দেহমাই বতৰত নুফুলি তথাপি নহলিয়ে দেহমাই থাকিব নোৱাৰি ঘৰ দেহমাই থাকিব নোৱাৰি ঘৰ দেহমাই যেন পিৰিতি রাম নুহুয়া রামায়ণ গোপী নুহুয়া বৃন্দাবন তনে গতি নকরিবি প্রতিশ্রুতি নজবন মরণ নাম লগা লগা নাম কহিলি রাম নুহুয়া রামায়ণ গোপী নুহুয়া বৃন্দাবন তনে গতি নকরিবি প্রতিশ্রুতি নজবন তনে গতি নকরিবি লাগিল